Hello everyone, আজি হৈ গ'ল সেকেন্ড স্যাটাৰডে মাহতৰ অফিস বন্ধ সেই কাৰণে আৰু মই একদম ৰাতিপুৱাৰ পৰা আজি লাগি গৈছে ৰুমৰ সাফ সাফাই কৰাত লগতে আজি বতৰো ডাৱৰীয়া ইমান এটা গৰমো নাছিল লগতে দিৱালীও আহি আছে সেই কাৰণে বেডৰুমটো অকনমান সাফ সাফাই কৰিলে মানে বস্তুবোৰৰ লোকেশনটো অকনমান চেঞ্জ কৰি দিলে আৰু গডৰেজ কেটাৰ কাৰণে এই দৰজাটো খুলিব পৰা নাছিলো এতিয়া এখনো খুলি দিলো আৰু মোৰ লাষ্ট ভিডিঅত এই শু ৰেকটোৰ লিংক বহুতে খুদি আছিল এইটো ভিডিঅত মই লিংক দিছোৱেই কিন্তু আজি এইটো ভিডিঅটো মই লিংকটো দি দিম বাৰু এয়া আবেলিকে আমি গুটেই কেটা ওলাইছো অকনমান ফুৰিবলে মানে কি আৰু আমি আহিছো বজাৰলে এটা সৰু কাম আছিল মানে হটমেলত খুমাই মাৰ ফোনৰ চাৰ্জাৰ এটা লগোৱা আছিল গতিকে হেতুকে ললো এন্ড লৈ মেলি আমি আকৌ আহি গলো স্মাৰ্ট বাজাৰলে আপোনালোকে ভাবিছে চাগে না অভি ক'ত গ'ল অভি গ'ল জিমলে স্মাৰ্ট বাজাৰত শ্বপিং কৰি মেলি বাহিৰতে যেহেতু ষ্ট্ৰীট কেফেখন আছিল তাতে বহি ইয়াৰ হাক্কা নুডলছটো খালো বিকজ এইটো আমাৰ অল টাইম ফেভৰেট আৰু তাৰ পিছতে খালো এটা কৰ্নেটো আজি আৰু পুৰা ক্যালোৰিজ ইনটেক হৈ গ'ল বাৰু আজিলৈ টাটা